বাইক লৈছে নতুবা এখন ধুনীয়া গাড়ী লৈছে, বেলেগ একো কৰিব নোৱাৰিলে। এই চামটো এই বিহু পতা মানুহৰ মাজত সোমাই থাকে। থাকেই আপুনি হয়নে নহয় নিজৰ চকুৰ বুলি লৈ আহক। এই 4টা শ্ৰেণী সোমাই থাকে ইয়াত। সেই তেওঁলোকৰ লগত আৰু কেইটামান চালা চামুণ্ডা টাইপৰ মানুহ থাকে। তেওঁলোকৰ বেলেগ উদ্দেশ্য নাই, পইচা চইচা তেওঁলোকে মাৰিবলৈ নাপায়। লগত যায় লক্ষ্য এটাই, মূল যিদিনাখন সাংস্কৃতিক অনুষ্ঠান হ'ব সেইদিনাখন তেওঁলোকক মদে ভাতে খুৱাই ডিঙিলৈকে এসোপামান গিলাই নাচিবলৈ দিলেই হৈ গ'ল, নাচিব পাৰিলেই হৈ গ'ল, তাতকৈ বেলেগ একো নাই। সেইটোৱেই তেওঁলোকৰ ৰঙালী বিহু। বাছ ফূৰ্তি কৰিলে নাচিলে হৈ গ'ল। নাগিনী ডেন্সৰ টাইপত নাচিব, কোনো বিহু নানাচে তেওঁলোকে, বিহু নানাচে। এই 4টা শ্ৰেণীক বাদ দি আৰু এটা শ্ৰেণী আছে, এই মঞ্চ বিহু পতা উদ্যোক্তা। কোনটো শ্ৰেণী আছে তাত মই ক'ম, প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, এই 4টাৰ এটাও নাই তাত, এটাৰো তাত স্থান নাথাকে। সেই ৫মটো স্থানত সেই শ্ৰেণীটো থাকে যিটোৱে নিজৰ জাতিটোক ভাল পায়, নিজৰ কৃষ্টি সংস্কৃতিক ভাল পায়, নিজৰ উঠি অহা প্ৰজন্মক ভাল পায়, আৰু আটাইতকৈ ভাল পায় নিজৰ জাতিটোক লৈ সপোন দেখি। আৰু সেই সপোন তেওঁলোকে বিলাব বিচাৰে অকৃত্ৰিমভাৱে। নিজৰ তেজক পানী কৰি, হাড়ক মাটি কৰি হ'লেও তেওঁলোকে দিন ৰাতি একাকাৰ কৰি নিস্বাৰ্থভাৱে কেৱল জাতিটোৰ স্বাৰ্থত, সংস্কৃতি ৰক্ষাৰ স্বাৰ্থত নিজকে তেওঁলোকে বিলীন কৰি দিয়ে। আৰু মই আশা কৰিম এই লখিমপুৰ কেন্দ্ৰীয় বিহুৰ, এই 64 সংখ্যক কেন্দ্ৰীয় বিহুৰ উদ্যোক্তাসকল এই ৫মটো শ্ৰেণীত পৰে, যি নিজক বিলীন কৰি দিয়ে নিজৰ কৃষ্টিৰ কাৰণে, সংস্কৃতিৰ কাৰণে, আমাৰ সভ্যতা ৰক্ষাৰ কাৰণে। আপোনালোকে হাত চাপৰি মাৰিছে চবেই, মোৰ ভাল লাগিছে, কিন্তু মই আপোনালোককো ক'ম, এই 64 সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন কৰা উদ্যোক্তাসকলক আপোনালোকে ঠিকা দিছে নেকি সংস্কৃতি ৰক্ষা? এওঁলোক ঠিকাদাৰ নেকি? নহয়, আপোনালোকৰো দায়িত্ব আছে, এই হাত চাপৰি মৰা মানুহখিনিৰো দায়িত্ব আছে। যদি মই ভুলকৈ আশা কৰিছোঁ, যদি মই ভুলকৈ কৈছোঁ, যদি এই উদ্যোক্তাসকল প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ শ্ৰেণীৰ কোনোবা অংশীদাৰ হৈছে, তেতিয়া আপোনালোকৰ দায়িত্ব যে খবৰদাৰ তোমালোকে এই প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ শ্ৰেণীৰ কোনো এজনো হ'ব নোৱাৰিবা। আপোনালোক হাত চাপৰি মৰা মানুহখিনিৰ সেইটো দায়িত্ব হ'ব লাগিব যে তোমালোক এই ৫মটো শ্ৰেণীৰ অংশীদাৰ হ'বই লাগিব। তোমালোক লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহুৰ উদযাপন সমিতিৰ প্ৰত্যেকজন সদস্য, তোমালোকৰ এক গুৰু দায়িত্ব আছে জাতীয় কৃষ্টি সংস্কৃতি ৰক্ষা কৰা। আৰু সেইকাৰণে আপোনালোকক মই সেই কথাটো ক'লোঁ, যদি আপোনালোকৰ ওচৰত হাত পাতিছে, যিয়ে যেনেকৈ পাৰে 10 টকা, 100 টকা, 20 টকা, 5,000, 10,000 যেনেকৈ পাৰে এই বিহুখন উদযাপন কৰাৰ স্বাৰ্থত আপোনালোকেও দি সহায় কৰিব লাগিব। হাত পাতোঁতেনে কাম কৰা ছোৱালীজনীক উলিয়াই ছাৰ নাই বুলি ক'বই যা, বা বাইদেউ এতিয়া বাথৰুমত আছে বুলি ক'বলৈ যদি আপুনি পঠিয়াই দিয়ে, তেতিয়াহ'লে আপুনি হাত চাপৰি মৰাৰ অধিকাৰ আপোনালোকৰো নাই। কাৰণ এওঁলোক ঠিকাদাৰ নহয় সংস্কৃতি ৰক্ষাৰ, এওঁলোক জাতীয় স্বাভিমানী সৈনিক। নতুন প্ৰজন্মক কিবা এটা শিকাব বিচাৰিছে। ইয়াত লোককৃষ্টি, লোকনৃত্য, লোকগীত, লোকবাদ্য সকলোবিলাক তেওঁলোকে প্ৰদৰ্শন কৰিছে, প্ৰতিযোগিতা কৰিছে, এই কাৰণেই যে উঠি অহা প্ৰজন্মক তেওঁলোকে শিকাব বিচাৰিছে। এই গৰু গাড়ীখন ৰাখি কোনেও গৰু গাড়ী কি নেদেখা ছাত্ৰ ছাত্ৰীক, কণ শিশুক বুজাব বিচাৰিছে হয়তো যে এই গৰু গাড়ীখন আমাৰ এটা সময়ৰ জাতীয় সম্পদ। সেই দায়িত্ব পালন কৰিছে। সেই কামখিনি যদি এই ৫মটো শ্ৰেণীৰ উদ্যোক্তাই কৰিছে, তেনেহ'লে তেওঁলোকক আমি সহযোগ কৰাটো, তেওঁলোকক প্ৰেৰণা দিয়াটো, তেওঁলোকৰ লগত একে শাৰীত আমি থিয় হোৱাটো আমাৰো দায়িত্ব আৰু কৰ্তব্য। শেষত মই ডক্টৰ হৰেণ শইকীয়াদেৱে যে আপোনালোকক কৈছিল যে টেলিভিছনে কিছু বহাগ বিহুৰ ক্ষেত্ৰতেই হওক, ভোগালী বিহুৰ ক্ষেত্ৰতেই হওক যে বেয়া কৰিছে, মই স্বীকাৰ কৰোঁ, হয় বেয়া কৰিছে। কিন্তু তাৰ ওলোটা দিশ এটা আছে, কি জানে? তেখেতে স্পষ্টকৈ কৈছিল যে ৰংঘৰ বা এতিয়া তাজমহল, আইফেল টাৱাৰ, বুৰ্জ খালিফা, ডুবাই, এতিয়া মাঘ বিহুৰ উৰুকাৰ সময়ত ভেলাঘৰৰ ঠাইত সেইবিলাক এতিয়া সাজাৰ প্ৰক্ৰিয়া আৰম্ভ হৈ গ'ল। বহুতেই সমালোচনা কৰে, তেখেতেও কৈছে হয়, চাবলৈ গ'লে আমাৰ যিটো পৰম্পৰা আছিল, আমাৰ ভেলাঘৰেই সাজিব লাগিছিল আৰু বেলেগ কৰিব নালাগিছিল, যিটো পৰম্পৰা। কিন্তু মই তাত অকণমান বেলেগ দৃষ্টিৰে চাওঁ। কেনেকৈ চাওঁ জানে? মোৰ কথা হ'ল
গাঁৱৰ ল'ৰাকেইটাৰ মন আৰু মগজুত যদি এটা শিল্প সোমাইছে, সেই ল'ৰাটোৱে যদি তাজমহলটো নেদেখাকৈ ফটো চাই পেলাই যদি ইয়াত নৰাৰে তাজমহল সাজিছে, তেনেহ'লে মোৰ কাৰণে কিন্তু সি এক শিল্প। সি চুৰ কৰা নাই, সি ডকাইত কৰা নাই, সি এক শিল্প কৰিছে। তাক শিল্প কৰিবলৈ দিয়ক। সি যদি বুৰ্জ খালিফা ডুবাইলৈ নোযোৱাকৈ যদি সি ফটো চাই পেলাই ইয়াত বুৰ্জ খালিফা সাজি দিছে, সি গড়গাঁৱলৈ নোযোৱাকৈ যদি শিৱসাগৰলৈ নোযোৱাকৈ যদি সি ৰংঘৰ কাৰেংঘৰ ইয়াত সাজি দিছে, সেয়া কি কলা নহয়? সেয়া কি প্ৰতিভা নহয়? মই কিয় কৈছোঁ, এয়াও এক সময়ৰ পৰিৱৰ্তন। লক্ষ্মীনাথ বেজবৰুৱাৰ হাতত গল্পই নাম পাইছিল ধোঁৱাখোৱা, শৰৎচন্দ্ৰ গোস্বামীৰ হাতত গল্পই নাম পাইছিল নদৰাম। সেই একেই অসমীয়া গল্পকাৰৰ হাতত কটন কলেজত আহি সৌৰভ চলিহাৰ হাতত অসমীয়া গল্পই নাম পাইছিল অশান্ত ইলেক্ট্ৰন। ক'ত ধোঁৱাখোৱা, ক'ত অশান্ত ইলেক্ট্ৰন? আৰু এতিয়া সেই অশান্ত ইলেক্ট্ৰনৰ মাজেদি আহি আজিৰ গল্পকাৰৰ নাম কি হৈছেহি? তোমাৰ ফেচবুকত মোৰ ছবি হৈছেতো। এইটো পৰিৱৰ্তন, এইটো বিৱৰ্তন হয়। এসপ্তাহৰ আগৰ পৰা কোনো তেনেকুৱা ঢেঁকী দি পেলাই বিহু মৰাৰ আমাৰ কালচাৰ নাছিল, সংস্কৃতি নাছিল। এইটো হ'ব নালাগিছিল। কিন্তু মই আপোনালোকক কওঁ, যদি ঢেঁকীটো টিভিত ওলোৱাৰ স্বাৰ্থতেই যদি কোনোবাই আজিও সযতনে ৰাখি যদি তাত খুন্দিছে, কোনোবাই ধুনীয়াকৈ যদি পিঠা বজাৰৰ পৰা কিনি অনাতকৈ যদি পিঠা বনাই দেখুৱাইছে, তাঁতশালযোৰ যদি অকল টিভিত ওলাবৰ কাৰণে কোনোবাই এতিয়াও সংৰক্ষণ কৰি ৰাখি ফুল তোলাৰ নাটক কৰিছে, কৰকচোন দিয়ক। অন্তত অলপ দিনলৈ মিউজিয়ামত থকাতকৈ কাৰোবাৰ তাঁতশালত তাঁতশালযোৰ আছে আৰু কোনোবাই পাকঘৰত পিঠা ৰান্ধিব জানিছে, টিভিত দেখুৱাবৰ কাৰণে হ'লেও। এই বজাৰত কিনা গামোচাখিনিতকৈ তেওঁ তাঁতশালত বোৱা গামোচাখন অন্তত ঘৰৰ মানুহে লওক, টিভিত দেখুৱাবলৈকৈ হ'ল লওক। পিঠাকেইটা অন্তত বজাৰৰ পৰা কিনি অনাতকৈ সেই ঘৰত বনাই টিভিত দেখুৱাবলৈ গোৱা পিঠাকেইটাকে খাওক দিয়ক। একো বেয়া কথা নাই, মই তেনেকৈও ভাবোঁ কথাটো। অৰ্থাৎ সকলো বস্তুৰে কিছুমান যোগাত্মক আৰু কিছুমান বিয়োগাত্মক দিশ থাকে। এখন ফুলনি বাগিচাত জাতিষ্কাৰভাৱে ফুল লাগিবৰ কাৰণে অকল কিন্তু ৰ'দৰে প্ৰয়োজন নহয়। মনত ৰাখিব, ৰ'দ আৰু বৰষুণ সমানেই দৰকাৰ হয় সকলোবিলাকৰ কাৰণে, খেতি পথাৰৰ কাৰণেও, ফুলনি বাগিচাৰ কাৰণেও। ঠিক একেধৰণে এটা জাতিৰ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত প্ৰশংসাৰো দৰকাৰ, সমালোচনাৰো দৰকাৰ। আমাৰো তেনেকুৱা প্ৰশংসা সমালোচনা আমাৰ দুয়োটা থাকিব। তাৰ মাজেদি আমি আগুৱাব পাৰিব লাগিব। আচল যিটো দায়িত্ব, আচল যিটো কৰ্তব্য, এই বিহু উদযাপন কৰাৰ যিটো আমাৰ মহত্ব, সেইটো যদি আমি হেৰুৱাই নিদিওঁ, তেনেহ'লে আমাৰ বিৱৰ্তনৰ মাজেদি গৈ 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 আমাৰ এই বিহু বিহু হৈ থাকিব। আৰু সেইকাৰণেই ভূপেন হাজৰিকাই কেতিয়াবা গাই গৈছে, বহাগ মাথো এইটো ঋতু নহয়, নহয় এই এক মাহ, ই হৈছে অসমীয়া মহাজীৱনৰ শ্বাস। অসমীয়া জাতিৰ আয়ুস ৰেখা বুলি কৈছে, মনত ৰাখিব, আয়ুস ৰেখা। যদি আয়ুস ৰেখা হয়, তেনেহ'লে আয়ুস ৰেখা কৰি ৰাখিব লাগিব। আজি কোনোবাই অল্পমতীয়ে ধৰ্মীয় উৎসৱ নে কৃষিভিত্তিক উৎসৱ, জাতীয় উৎসৱ বিতৰ্ক কৰিছে। বিহুত হিন্দী গীত গাবনে, বিহু গীত গাব, অসমীয়া গীত গাব, বিতৰ্ক কৰিছে। এইবিলাক বিতৰ্ক হ'ব নালাগে। কোনে কৰিছে সেইবিলাক? বাংলাদেশে কৰিছে নেকি? খাটি অসমীয়া মানুহে কৰিছে সেই বিতৰ্ক, খাটি অসমীয়া মানুহে। নৃত্যক যদি বিকৃত কৰিছে, কোনো বিহাৰীয়ে কৰা নাই, কোনো বহিৰাগত বনিয়াই কৰা নাই। বিহুক বিকৃত কৰিছে অসমীয়াই, নিজে বিকৃত কৰিছে। আমাৰ মানসিকতা দায়ী তাৰ কাৰণে। আমি সেইখিনি যদি নিজে ঠিক কৰোঁ, তেনেহ'লে আমাৰ গোটেই জাতিটোৰ কাৰণে মংগল আৰু সকলোৰে কাৰণে ভাল। মই ভালে বেয়াই যিকেইটা কথা ক'লোঁ, আপোনালোকক মুঠতে মই এইটোহে ক'লোঁ যে পঞ্চমটো শ্ৰেণীৰ অংশীদাৰ হওক লখিমপুৰ কেন্দ্ৰীয় বিহুৰ উদযাপন সমিতি। আৰু মই আশা কৰিম আহি থকা দিনত, আহি থকা বছৰবিলাকত এই ফিল্ডখনত এই একেটাই মঞ্চ, এই একেখিনিৰ দৰ্শক আৰু একেখনেই ফিল্ড। ইয়াত মই সেই জয়ন্ত খাউণ্ডে পাতোঁতেও দেখিছিলোঁ এইখনেই মঞ্চ আৰু এনেকুৱাই পৰিৱেশটো। ইয়াত কোনো চকী টকীৰ ব্যৱস্থা নাছিল, এনেকেই গোটেই খালী কৰি ফিল্ডখন থৈ দিছিল। আৰু এতিয়াও একেই দেখিছোঁ। কিয়? একগোট হওঁ আহক। বিহুৱে ভাগ ভাগ কৰা নাছিল, বিহুৱে আমাক এক কৰিছিল। বিহুৱে আমাক সংঘাতৰ সৃষ্টি কৰা নাছিল, বিহুৱে আমাক সমন্বয় শিকাইছিল। আমি ইয়াত ভীষ্মৰ দৰে প্ৰতিজ্ঞা কৰোঁ আহক, সংকল্প লওঁ আহক যে আমি ভাগ ভাগ নহওঁ। জাতিটো লখিমপুৰীয়াবাসী আমি ভাগ ভাগ নহওঁ। এই
বহাগৰ বতৰত আমি এক হওঁ, সমন্বয়ৰ বাৰ্তা দেখুৱাওঁ। আৰম্ভ কৰক এইখন খেলপথাৰৰ বাকৰিৰ পৰাই। মই আহি থকা দিনত মই আশা কৰিম এই তিনিখনৰ পৰা দুখন হওক আৰু দুখনৰ পৰা এখন হওক, আৰু তেতিয়া অসমৰ মানুহে লখিমপুৰবাসীক চেলুট দিব যে তিনিখন কেন্দ্ৰীয় বিহুৰ পৰা দুখন হ'ল আৰু দুখনৰ পৰা এতিয়া এখন হৈ দেখুৱালে লখিমপুৰৰ কেন্দ্ৰীয় বিহুৱে। অসমৰ বিহুৰ ক্ষেত্ৰখনত একক অনন্য হৈ উজলি উঠিব আপোনালোকে এই লখিমপুৰৰ কেন্দ্ৰীয় বিহু। সেই আশা বুকুত বান্ধিয়ে মই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পুনৰবাৰ সকলোকে আপোনালোকক মই ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নমস্কাৰ।